অসমৰ অভিনয় জগতৰ এগৰাকী অতি জনপ্ৰিয় আৰু মৰমীয়াল অভিনেত্ৰী হ'ল হিমাক্ষী কলিতা। বৈদেহী ধাৰাবাহিকখনৰ জৰিয়তে ঘৰে ঘৰে চিনাকি হৈ পৰা এইগৰাকী অভিনেত্ৰীৰ বাস্তৱ জীৱনৰ কাহিনীটো অতি আমোদজনক। আজিৰ এই ভিডিঅ'টোত আমি হিমাক্ষী কলিতাৰ শৈশৱ, শিক্ষা আৰু তেওঁৰ অভিনয় যাত্ৰাৰ বিষয়ে সবিশেষ আলোচনা কৰিম। হিমাক্ষী কলিতাৰ জন্ম হৈছিল 1998 চনৰ 30 আগষ্টত গুৱাহাটীৰ পলাশবাৰীত। তেওঁৰ পিতৃৰ নাম বিষ্ণু কলিতা আৰু মাতৃৰ নাম জুৰিমণি দেৱী। ঘৰত সকলোৱে তেওঁক মৰমতে মুকু, মুনা বা মুনু বুলি মাতে। তেওঁ শিক্ষাৰ ক্ষেত্ৰতো হিমাক্ষী অতি মেধাৱী আছিল। তেওঁ গুৱাহাটীৰ ছেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিকত কলা শাখা গ্ৰহণ কৰে আৰু বৰ্তমান তেওঁ গুৱাহাটীৰ বিখ্যাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছে। আপোনালোকে জানি আচৰিত হ'ব যে হিমাক্ষীৰ অভিনয় জগতত প্ৰৱেশ আছিল একেবাৰে হঠাতে হোৱা এটা ঘটনা। তেওঁ এটা বিহু দলৰ সৈতে প্ৰতিযোগিতাত অংশ ল'বলৈ গৈছিল, য'ত এজন পৰিচালকে তেওঁক দেখি মুগ্ধ হয়। প্ৰথমে এটা সৰু চৰিত্ৰৰ বাবে অনুৰোধ কৰিছিল যদিও পিছলৈ তেওঁৰ অভিনয়ত সন্তুষ্ট হৈ মূল চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰে। আচৰিত কথাটো হ'ল যে 2012 চনত ডেৰাডুনত অনুষ্ঠিত হোৱা হিন্দী নাটক এখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। হিমাক্ষীৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট আছিল মেগা ধাৰাবাহিক বৈদেহী। ইয়াৰ উপৰিও জোনাকী কেৰেং আদিৰ দৰে বহুতো ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে। সংগীতৰ ক্ষেত্ৰতো তেওঁৰ জনপ্ৰিয়তা অতুলনীয়। জুবিন গাৰ্গৰ জনপ্ৰিয় গান হীৰা দৈ আৰু আৰ্জনীলৰ বৰষুণৰ মুখৰ সন্ধিয়াত কৰা তেওঁৰ অভিনয়ে সকলোৰে মন জয় কৰিছিল। লগতে তেওঁ ৰাজা ৰিটাৰ্ণছ নামৰ চলচ্চিত্ৰখনতো অভিনয় কৰিছে। অতি কম বয়সতে নিজৰ মেধা আৰু কষ্টৰ জৰিয়তে হিমাক্ষী কলিতাই অসমীয়া সাংস্কৃতিক জগতত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে হিমাক্ষী কলিতাৰ অভিনয় কেনে পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা আৰু বহুতো